নামৰূপত জ্ঞানপীঠ বঁটাপ্ৰাপ্ত ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ ৭৭তম জন্মদিন পালন। নামৰূপৰ লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ ৭৭তম জন্মদিন পালন কৰা হয়। নামৰূপ সাহিত্য সভাৰ ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে নামৰূপ লেখিকা সমাৰোহ সমিতিৰ সভাপতি আৰতি দেৱী শৰ্মাই। সম্পাদিকা ময়ূৰাক্ষী মহন্তই ধৰা অনুষ্ঠানটিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। প্ৰথম এটি গীত গাই লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে তাৰ পিছতে বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। নামৰূপ শাখা সাহিত্য সভাপতি মণিকান্ত চেতিয়াই সভাৰ উদ্বোধনী ভাষণ দিয়ে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গল্পকাৰ অজিত বিকাশ গোহাঁই বৰুৱাই ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ জীৱনৰ ওপৰত বহু মূলীয়া ভাষণ প্ৰদান কৰে। সভাত বহুতো গণ্যমান্য ব্যক্তিৰ লগতে দল সংগঠন উপস্থিত থাকে। নামৰূপৰ পৰা সমীৰণ বৰুৱাৰ ৰিপৰ্ট, দ্য তিনিচুকীয়া টাইমছ।